কেনেকুৱা লাগিছে কঁঠালৰ মুচি? বঢ়িয়া। চাওক গাইজ, আপোনালোকে কঁঠালৰ মুচি নিজে বনাই নিজে খাইছে। এইয়া হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে। বহুদিন হ'ল মই কোনো ব্লগ দিয়া নাছিলোঁ, কামৰ ক্ষেত্ৰত বিজি আছিলোঁ। সেইবাবে আপোনালোকৰ আগলৈ আজি এটি নতুন মিনি ব্লগ আগবঢ়াইছোঁ। আজি আমাৰ নতুন মিনি ব্লগটো যদি আপোনালোকে চাই ভাল পায় তেতিয়া কমেণ্ট কৰি জনাবলৈ পাহৰি নাযাব। আজি আমি জেকফ্ৰুট ৰেচিপি আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ। আপোনালোকে সকলোৱে খাই পাইছেনে নাই মই নাজানো, কিন্তু এইটি খাদ্য বহুত সোৱাদৰ। মাংস নহ'লে হয়, মাংস ৰাইচ কঁঠালখিনি কাটি লৈ এনেদৰে আপোনালোকে বইল কৰি ল'ব। এনেদৰে বইল হোৱাৰ পিছত আপোনালোকে জোখমতে কঁঠাল অনুযায়ী আপোনালোকৰ যিমান আছে সেই অনুপাতে আপোনালোকে তেল দি ল'ব। জ্বলা পিঁয়াজখিনি আপোনালোকে দি ল'ব। অকণমান বেহৰ দিলে আকৌ খাবলৈ সোৱাদ লগা হয়। আপোনালোকে এনেদৰে বনাই খাই চাবচোন কেনেকুৱা লাগে। এনেদৰে আপোনালোকে সকলোখিনি মছলা দি ল'ব। জিৰা, ধনিয়া পাউডাৰ, মিৰ্চি সকলোখিনি মছলা দিব লাগে, কাৰণ মছলা দিলে খাই মাংসৰ নিচিনাই লাগে। আপোনালোকে খাই দেখিব যে চেম টু চেম মাংস। ধৰিবই নোৱাৰি কঁঠালৰ মুচি খাইছেনে আপোনালোকে মাংস খাইছে। মই এনেদৰে ভাজি লোৱাৰ পিছত প্ৰায় 5 মিনিটমান সময় আপোনালোকে এনেদৰে ভাজি ল'ব। তাৰপিছত আপোনালোকে জোখমতে এনেদৰে পানী দি দিব। প্ৰায় 20 মিনিটমান থকাৰ পিছত ফাইনেলি জেকফ্ৰুট চব্জিখন হৈ গ'ল। চাওক গাইজ, দেখিবলৈ মাংস নে কঁঠাল আপোনালোকে জানো ধৰিব পাৰিছে? আপোনালোকে একো গমেই নাপাব। এয়া দেখিবলৈ মাংসৰ নিচিনাই লাগিছে। আপোনালোকে খাই চাবচোন, তেতিয়াহে গম পাব কঁঠালৰ মুচিৰ সোৱাদ কেনেকুৱা। গাইজ, ফাইনেলি এতিয়া আমাৰ কঁঠালৰ চব্জিখন হৈ গ'ল। আপোনালোকে চাওকচোন দেখিবলৈ কেনেকুৱা হৈছে, মাংসৰ নিচিনাই নহয়। যদি আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাই দিব।